হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল বিজয় ব্লগ। আৰু আজি আমি আহিছোঁ ইয়াতে তিনিজন ইউটিউবাৰক লগ পালোঁ। এয়া আছে কুলিন ব্লগ, আৰু এজন আছে এমজে ভাই, আৰু এজন আছে আমাৰ এছামিজ ফিচিং। এতিয়া আমাৰ পুষ্পাঞ্জলি আৰম্ভ হ'ল আৰু এতিয়া চবে লাইন পাতি আঁঠুকাৰি বহিছে যে পুষ্পাঞ্জলি দিবৰ কাৰণে সভাত্ৰী মাক। এতিয়া আমাৰ পুষ্পাঞ্জলি শেষ হৈ গ'ল। এতিয়া মই পুষ্পাঞ্জলি দিলোঁ, এতিয়া ঘৰলৈ যাম। সভাত্ৰী মাক এবাৰ সেৱা জনালোঁ যেন সদায় যেন ভালকৈ থাকিব পাৰোঁ, ভালে কুশলে তাৰ কামনাৰ এটা সেৱা এটা জনালোঁ। পইচাটো অলপ গণাই খানে কেই টকা হ'ল? ৭২,৯৫৫ টাকা। এই ক'ত বড় হয় হা? আমাৰ মেজিকের ড্রাইভার ভাই, আর আমার ডিএক্স পৰিমল। ইয়াত আহি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আপুনি এনে কি দায়িত্বত আছে ইয়াত? হয়, তোৰ কিবা চাহ পানীৰ ব্যৱস্থাৰ ক্ষেত্ৰত মানে মেনেজ কৰাখিনি আৰু ঠিক আছে। আমি বুজা চাব আহিছোঁ এতিয়া। আমাৰ নিজানিগাৰ সকলোবিলাক ইউটিউবাৰ আজি একলগ হৈছে, দুই এজনৰ বাহিৰে। আগন্তুক ৰক্ষা কৰক। জয় শ্ৰী শ্ৰী মাতা জগধাত্ৰী দেৱী। नमस्ते ओम माता जगधात्री देवी नमस्ते जय सर्व অতি ভক্তবৃন্দর মনৰ বাঞ্ছা পূৰ্ণ হওক, ৰাইজৰ আশা আকাংক্ষা পূৰণৰ অৰ্থে মাৰি ভয়শ্ৰী ভয় আহুকাল আগন্তুক ৰক্ষা কৰক। জয় মাতা জগধাত্ৰী দেৱী প্ৰীতে। ইউটিউবারে আলু নেকি আছে? ও ইউটিউবার ইফালে চাই, আলু নেকি আছে? ঘৰলৈ গৈ আছোঁ, আমাৰ পুষ্পাঞ্জলি দিয়া হ'ল আৰু আমি তিনিজন ইউটিউবাৰ আমি একেলগে গৈ আছোঁ ঘৰলৈ। ঘৰত গৈ আছোঁ। ঘৰত গৈ আছোঁ ডিএক্স সীমান্ত। ঘৰত গৈ আছোঁ এতিয়া, পূজা শেষ হ'ল। এতিয়া বাই বাই, আমি আৰু সন্ধিয়া আকৌ লগ পাম।